দুইজনৰ হাতৰ পৰশত আপোনাৰ যি মূৰ্তিভাগ ওলাইছে ইয়াতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। আজি আপোনাৰ তেওঁ গৃহৰ পৰা আপোনাৰ য'ত স্থান আছে তুলি আমি নিবৰ কাৰণে ভকত বৈষ্ণৱ আহিছোঁ। ইয়াতে আমাৰ অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। সকলো ভুল ভ্ৰান্তি নিজৰ ভক্ত বুলি মাৰ্জনা কৰি আপোনাক যি ধৰণে নিবলৈ আহিছোঁ ঠিক সেই ধৰণে আপোনাৰ জেগাত স্থাপিত হয় প্ৰভু। ইয়াতে যাতে কোনো হানি বিঘিনি নহয়, সকলো ভকত বৈষ্ণৱৰ ইয়াতে ভুল ত্ৰুটি থাকিব পাৰে প্ৰভু। আপোনাৰ ভকত বুলি সকলো মাৰ্জনা কৰি সকলোকে সুকলমে ৰাখি গা মূৰ সকলো দৃষ্টি ভালে কুশলে ৰাখি আপোনাৰ ভকত বুলি সকলোকে ৰক্ষা কৰিবা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। মই সুধি আহিম যাবচোন। আইসকল খাই কেনেকুৱা লাগিছে আজি খিচিৰি ভাত? ভাল লাগিছে। এতিয়া আপোনালোকৰ ঘৰৰ পৰা আজি বাবা যাবগৈ, মনটো এয়া আমাৰ যিজন কালাকাৰ লোকেন্দ্ৰ ভাইটি, তাৰ নামটো কি পাহৰিছোঁ নহয়। গতিকে তেওঁ ৱাইফক সুধিছোঁ যে সুন্দৰকৈ ভাগ দক্ষিণ কপিলীপুৰীয়া আঞ্চলিক শিৱ মন্দিৰলৈ পঠাইছে। আমি লোকেন্দ্ৰ ৱাইফ তথা তেওঁৰ পৰিবাৰলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ কমিটিৰ ফালৰ পৰা। আৰু আমাক তেওঁলোকে আহি একসিদ্ধমূৰ্তি বৰ সুন্দৰভাৱে খুৱাইছে, প্ৰসাদ চাহ অন্যান্য যোগান ধৰিছে। আমাৰ ৰাইজে খুব ভাল পাইছোঁ। গতিকে মই তোমাক সুধিব বিচাৰিছোঁ যে আজি আমি আহি ভকত বৈষ্ণৱ আহি যিখিনি আপোনালোকক কষ্ট দিলোঁ, ইয়াত কিবা ক'ব লগা আছে নেকি? আৰু আজি মূৰ্তিভাগ যে যাবগৈ, তোমাৰ মনত কেনেকুৱা কি অনুভৱ হৈছে অকণ ৰাইজক জানিব বিচাৰিছোঁ। হয়, দিনে ৰাতিয়ে তেওঁ কাম কৰি থাকে। এতিয়া যাবগৈ যেতিয়া এইকেইদিন বেয়া লাগিব। আপোনাৰ ছোৱালীও কি তাত সহায় কৰে নেকি? ছোৱালীও লাগে। হয় হয়, আমি খুব ভাল লাগিছে। হয়, লোকেন্দ্ৰ অকণমানি ছোৱালী এজনী আছে সৰু, প্ৰায় কেইবছৰ বয়স? 3.5 বছৰ বয়সত দেউতাকক এই অকণমানি ছোৱালীজনী দেখিছেনে? দেউতাকক মছলা ৰং সকলো যোগান ধৰে। গতিকে আমাৰ ছোৱালীজনীলৈকো শিৱ বাবাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। গতিকে সকলো ৰাইজক এতিয়া আমি এৰিছোঁ। আমি খন্তেক পিছতে ৰাইজৰ আশীৰ্বাদ লৈ আমি এই ধৰ্মস্থলীৰ পৰা ৰাওনা হ'ম। গতিকে আমি মোৰ ভাইটি লোকেন্দ্ৰ ভাইটিকো মই এষাৰ সুধিছোঁ যে আপুনি বৰ সুন্দৰভাৱে আমাৰ কাৰণে ৰাইজ সুখী, সুন্দৰভাৱে মূৰ্তিভাগ বনালে। তথাপিতো আপোনাক আমি আপোনাৰ গৃহতে এষাৰ সুধিছোঁ, আপোনাৰ কি বা অনুভৱ হৈছে নেকি কওকচোন আমাৰ ৰাইজলৈ। বৰ ভাল লাগিলে আপোনালোকক ইমান দিনৰ কষ্টৰ মূৰ্তিভাগ দিবলৈ আপোনালোকৰ ৰাইজৰ ওচৰত আজি মই বৰ ভাল লাগিছে। এইখিনি আপোনালোকে যে মোক যে এই মোৰ কলা কুশলীখিনি আপোনালোকে আশীৰ্বাদ কৰি যে মোৰ হাতৰ পৰশত এজন 5 ফুট 6 ইঞ্চিৰ বাবা এজন নিৰ্মাণ কৰি আপোনালোকৰ অঞ্চললৈ মানে দিব পাৰিছোঁ। আৰু আপোনালোকৰ মন্দিৰত সেই পূৰ্ণাংগ মূৰ্তিভাগ চিৰদিন যুগমীয়া হৈ থাকিব মোৰ হাতৰ পৰশত। মই তাতকৈ আৰু মোক একো নালাগে। ধন্যবাদ আমাৰ লোকেন্দ্ৰ ভাইটিলৈ, ধন্যবাদ। আৰু লোকেন্দ্ৰ ভাইটি সহায় কৰিছিলে আমাৰ মূৰ্তিভাগ বনাওঁতে দিনে ৰাতিয়ে। এয়া মোৰ মামা হৈ গৈছে, একচুৱেলি লোকেন্দ্ৰই মামা বুলি মাতে। গতিকে মই স্থান কমিটি হৈ তেখেতক মামা বুলিয়ে সুধিছোঁ। মামা আপোনাৰ কেনেকুৱা অনুভৱ আছে কওকচোন। হয়, আজি 10 দিন 12 দিন ধৰি আমি যিটো মূৰ্তিভাগত কাম কৰি আছিলোঁ, বহুতখিনি কষ্ট স্বীকাৰ কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ ফুলটো কেনেকৈ নিবি তই? ফুলটো অকণমান এইফালে দিব লাগিছিলে নেকি? সহায় কৰে আৰু কিবা যদি অজানিতে সকলো ভক্ত নিজৰ ভক্ত বুলি সহায় কৰি প্ৰভু দুখ দূৰ কৰিব। হৰ হৰ মহাদেৱ। তোমালোকৰ